এই কৈছে কিন্তু কথাটো হৈছে কি ইয়াৰ কাৰণে প্ৰথম কথাটো আমি চাব লাগিব যে সেই ঠাইৰ জনপ্ৰতিনিধিগৰাকী কোন আছিল অকল দলটোৱে নে বহু ক্ষেত্ৰত আমি দেখিছোঁ যে জনপ্ৰতিনিধিজনৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে চৰকাৰৰতো থাকে আঁচনি কিন্তু জনপ্ৰতিনিধিয়ে তাক ভাল ধৰণে তেওঁ নিজে ৰাইজৰ সেইখিনি অভাৱ দূৰ কৰিব পাৰিছেনে নাই বা তাৰ সুপ্ৰয়োগ কৰিছে নাই সেইটো ওপৰতো নিৰ্ভৰ কৰে হয় ইয়াৰ জনপ্ৰতিনিধিজন আমাৰ দলৰে আছিলে সেইটো মই স্বীকাৰ কৰোঁ এতিয়া সেইটো সময়ত আৰু আজিও যিজন জনপ্ৰতিনিধি হৈছে তেওঁ আমাৰ তেওঁৰে পুতেক আছিলে আগৰগৰাকী বিধায়কৰ কিন্তু তেওঁ যেনেধৰণে মই ইয়াত চাইছোঁ তেওঁ যেনেধৰণে সুদীৰ্ঘকাল শক্তিশালী মন্ত্ৰী আছিলে বা সুদীৰ্ঘকাল ইয়াত প্ৰতিনিধি আছিলে এইটো তেওঁৰো দায়িত্ব আছে তেওঁ যেনেধৰণে নিশ্চয় মই দেখিছোঁ ৰাস্তা ঘাটেই হওক বা মানুহৰ অৱস্থা তেওঁ যেনেধৰণে হয়তো তৎপৰতা ল'ব লাগিছিল ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ অভাৱ ঘটিছে আৰু যাৰ কাৰণে ইয়াত এই অৱস্থাটো হৈছে ছাৰ এই শেষত এটা কথা আমি যিহেতু চৰকাৰে কৈ আছে মানুহক কৰ্মমুখী কৰি তুলিম বুলি এটা যি শ্লোগান দি থাকে এই শ্লোগানটো প্ৰকৃত ইয়াত ৰূপায়ণ হৈছে নেকি এই ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈছে কাৰণে আজি এইটো দুৰ্ঘটনা হৈছে নহয় এইটো আপোনাৰ এই চৰকাৰটো আজি আচলতে এনেকুৱা দিনত আহি এনেকুৱা কথা মোৰ ক'বলৈ ইচ্ছা হোৱা নাই তথাপি ক'বলৈ বাধ্য হৈছোঁ আপুনি কোৱাৰ দৰে অকল এইটোৱে নহয় প্ৰত্যেক ক্ষেত্ৰতে এই চৰকাৰটোৰ কেৱল শ্লোগান এইটো হৈছে চমক সৃষ্টিৰ চৰকাৰ আৰু শ্লোগানৰ চৰকাৰ তাৰ বাহিৰে এনেকুৱা এওঁলোকে শ্লোগান উলিয়াই মানুহৰ মন জয় কৰা শ্লোগান কিন্তু কামত একো নাইকিয়া আজি তেওঁলোকৰ আপুনি নিজেই চাওক সবকা সাথ সবকা বিকাশ আজি ইয়াত এইটো হৈছে নেকি বিকাশ আজি এইটো বিকাশ হৈছে নেকি তেওঁলোকে কয় ন খাওঁগা ন খানে দুংগা আজি সেইটো হৈছে নেকি আপোনালোকে নিজে চাওক গতিকে আজি কৈছিলে বানমুক্ত অসম কৰি দিম বানমুক্ত হ'ল নেকি আপোনালোকে নিজে কওক মানুহবিলাকক চব তেনেকুৱা লিখি লিখি চাকৰি দিম এনেধৰণে কৈছে যেন তেওঁৰ পকেটত মুখ্যমন্ত্ৰীৰ পকেটত গোটেই চাকৰিখিনি আছে বা তেওঁৰ ড্ৰয়িং ৰুমত চাকৰিখিনি এটা এটাকৈ থৈ দিয়া হৈছে কমলা টেঙা থোৱা দি যেন প্ৰত্যেককে হাতে হাতে এটা এটা দি দিব এনেধৰণৰ কথা কয় যে লিখি লিখি মই চাকৰি দিম 1 লাখ কিন্তু সেই ধৰণৰ কথা কৈ শ্লোগান দি মানুহক কেৱল বুৰ্বক বনাই ভোট লোৱাৰ বাহিৰে এই চৰকাৰটোৰ আন একো নাইকিয়া এতিয়া ৰাইজে এইবিলাক কথা উপলব্ধি কৰিব লাগে ৰাইজ জাগ্ৰত হ'ব লাগে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অৱস্থিত আখৰেৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI লক্ষীপুৰ গোৱালপাৰা 2022-23 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি চলি আছে নামভৰ্তিৰ পাঠ্যক্ৰম ইলেক্ট্ৰিচিয়ান 2 বছৰ ফিটাৰ 2 বছৰ মনত ৰাখিব ITI সমতুল্য উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ আগ্ৰহী শিক্ষাৰ্থীয়ে আজি যোগাযোগ কৰক আসন সীমিত যোগাযোগ নম্বৰ 7988289457 নাইবা 9957112979 এতিয়া সপোনবোৰ সঁচা হোৱাৰ সময় ভাৰতবৰ্ষত প্ৰায় 3 কোটি দম্পতি সন্তানহীনতাৰ সমস্যাত ভুগি আছে সন্তানহীনতাৰ উত্তৰ আছে সাৰথী IVF চেণ্টাৰ সাৰথী হস্পিটেল নলবাৰী